হয়, আপোনালোকক আজি বা ৰাইজক আমি অতি দুখেৰে জনাবলগীয়া হৈছে যে আজি ৰাতিপুৱা চিজন গ্ৰামৰ সস্বৰস্থিত শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰত আজি ৰাতিপুৱা মানে যোৱা ৰাতিয়ে হৈছে চুৰিকাণ্ড সংঘটিত হৈছিল। ৰাতিপুৱাহে আমি গম পালোঁ। আমাৰ যিজন নিত্য দেউৰী আৰু পূজাৰী, দেউৰীজন আগতে আহে। দেউৰীজনে আহি ৰাতিপুৱা 7টা-8টামান বজাত ইয়াত আহি সি পৰিষ্কাৰ কৰিব আগতে আহে। পৰিষ্কাৰ কৰিব আহাতে গম পালোঁ তেখেতে আহি প্ৰথমতে মূল দুৱাৰখন খুলিব লোৱাতে তেখেতে যেতিয়া প্ৰথম তলাটো তেখেতে ভাঙা দেখিলে। দ্বিতীয়তে বাকী তলাবিলাক নাই, 4-5টা তলা মৰা হৈছিল। তেখেতে তেতিয়া সন্দেহ কৰিল যে ইটো তলা ভঙা, বাকী তলাবিলাক কি হ'ল। যেতিয়া তলাবিলাক আৰু তেওঁ দেখা নাপায়, লগে লগে দুৱাৰখন খুলি ভিতৰত সোমাল। ভিতৰত সোমাই যাই তেখেতে বস্তুবিলাক অলপ নিৰীক্ষণ কৰিল, প্ৰভুকো নিৰীক্ষণ কৰিল। প্ৰভুৰ মূৰত থকা মুকুটটো নাই আৰু লক্ষণৰো মূৰত থকা মুকুটটো নাই। লগতে দেহাত যিবিলাক সোণৰ চেইন ফুল চুল এইবিলাক আছিল, সকলোবিলাক যেতিয়া তেওঁ দেখা নাপাল তেতিয়া তেওঁ আচৰিত হৈ গ'ল। তেতিয়া তেওঁ নিশ্চিত হৈ গ'লে চুৰিকাণ্ড সংঘটিত হৈছে। লগে লগে তেওঁৰ ভিতৰত থকা নাই, লগে লগে তেওঁ দৌৰি বাহিৰত আহিছে। বাহিৰত আহি মানুহক লগ পাই তেখেতে ক'ল যে এনেকুৱা ঘটনা হৈছে, কমিটিৰ মানুহখিনিক বা যিবিলাক মানুহ আছে সকলোকে জনাই দিয়ক। এইখিনি কথা লগে লগে জনাই দিছে। কিমান টকাৰ সা সম্পত্তি আমি জানিব পৰা হিচাপে মোটামুটি 15 পৰা 16 লাখ টকা ইয়াৰ পৰা আজি ৰাতি চুৰিকাণ্ড হৈছে। নগদ টকা আমাৰ 25-30 হাজাৰ টকা দান পাত্ৰ আৰু লগতে আমাৰ লকাৰ আছে, সেই লকাৰৰ পৰা আমাৰ এইখিনি টকা লৈ গৈছে। ঘটনা হৈছে কি, চুৰিকাণ্ড সংঘটিত হোৱাটো বিৰাট ডাঙৰ কথা নহয়, কিন্তু যিটো এই প্ৰভুৰ এটা আস্থা আৰু বিশ্বাস, এই বস্তুটো ৰাইজৰ মাজত যেতিয়া যাই পায়, এই আস্থা আৰু বিশ্বাস বস্তুটো খুব ডাঙৰ বস্তু, এইটো ৰাইজৰ মাজত এতিয়া নোহোৱা হৈ যায়। তাৰ কাৰণে আমি অতি দুখ আৰু দুখেৰে এই আমি বাৰ্তাটো আপোনালোকক জনাবলৈ আৰক্ষী প্ৰশাসন ইতিমধ্যে ৰাতিপুৱা লগে লগে আহিছে। যেনিবা আৰক্ষী প্ৰশাসন হৈছে, জিলাৰ আৰক্ষী অধীক্ষক হৈছে, ইতিমধ্যে আমাৰ জিলাৰ উপায়ুক্ত হৈছে। আৰু আমি গম পাইছোঁ ইতিমধ্যে যিহেতু এটা আৰ্মি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিবা কুকুৰৰ ব্যৱস্থা ইতিমধ্যে আহি থকা বুলি আমাক জনাইছে। ইতিমধ্যে আহি পোৱা নাই, এতিয়া তেওঁলোকে ফৰেনচিক অহা বুলি কৈছে। এতিয়া আহি তেওঁলোকে কি তদন্ত কৰে, আমি এটা দাবী কৰোঁ। ইয়াৰ আগতেও যিহেতু এইখনত আগতেও দুবাৰ চুৰিকাণ্ড সংঘটিত হৈছে, আমি যাতে এইবাৰ এই চুৰিকাণ্ড কৰা লগবিলাক যাতে হাৰি নাযায়, যাতে প্ৰশাসনিকে এই হেৰিবিলাকক অতি সোনকালে যাতে ধৰি দিব পাৰে, তাৰ কাৰণে আমি আশা কৰিছোঁ।